লখিমপুৰত চাঞ্চল্যকৰ ঘটনা ইৰফান হুছেইন নামৰ এজন যুৱকৰ এসপ্তাহে নাই কোনো সন্ধান ঘটনাৰ বিৱৰণী অনুসৰি এডল দালাল চক্ৰ জড়িতৰ অভিযোগ পৰিয়াল তথা ৰাইজৰ ইণ্ডিয়ান বেংকৰ লখিমপুৰ শাখাৰ পৰা লোৱা এটা বেংক লোনক কেন্দ্ৰ কৰি দালাল চক্ৰ আৰু ইৰফান হুছেইনৰ মাজত হৈছিল কিছু সংঘাত বিগত 29 জুনত দালাল চক্ৰটোৱে ইৰফানক লখিমপুৰ খেলমাটিলৈ মাতি নি প্ৰহাৰ কৰাৰ লগতে মোবাইল ফোন কাঢ়ি লৈছিল বুলিও অভিযোগ কৰে পৰিয়ালৰ লোকে আৰু সেই দিনাৰ পৰাই নিৰুদ্দেশ হৈ আছে ইৰফান হুছেইন তেওঁৰ মটৰচাইকেলখন খেলমাটিৰ পৰাই প্ৰশাসনে উদ্ধাৰ কৰে যদিও ইৰফানৰ এই মুহূৰ্তলৈকে নাই কোনো খবৰ এই সংক্ৰান্তত লখিমপুৰ সদৰ থানা খেলমাটি আৰক্ষী চকী আৰু আৰক্ষী অধীক্ষকক এজাহাৰ দাখিলৰ পিছতো এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পৰিয়াল তথা ৰাইজৰ দালাল চক্ৰত আজাহৰুদ্দিন আহমেদ গিয়াছুদ্দিন আহমেদ নাছিৰুল হক উৰফে প্ৰেমৰ নাম উল্লেখ কৰিছে পৰিয়ালে আহমেদ আজাহৰুদ্দিন আহমেদ আৰু নাছিৰুল হক আর তাক ঘৰত প্ৰেম বুলি মাতে এহেঁতি তিনিটাই 29 তাৰিখে মাৰিলে আমাৰ পুৰা হওঁতে হেঁতিয়ে আমাৰ ভাইক কিবা গাত কৰি পেলাইছে আৰু ভুমুকি দিছে না সিহঁতক তাক ভুমুকি দিছে যে তোক মাৰি পেলাম আমি জানে তো পুলিচক বা গাঁৱৰ মানুহক বা তোৰ মিছেজক যদি কওঁ তোক আমি জানে মাৰি পেলাম তো আপোনাৰ যিটো কণ্ডিশ্যন হৈছে ল'ৰাটো আপোনাৰতো কিডনি হ'ল বুলি কৈছে নিৰুদ্দেশ ইমান দিন আজি এসপ্তাহমানৰ ওপৰে হ'ল আৰু সিহঁতৰ ঘৰৰ মাক বাপেক ভনীয়েক মানে এই গোটেইখিনি অৱস্থা একেবাৰে কণ্ডিশ্যন একেবাৰে বেয়া বাপেকটো মানে কোন সময়ত কি হ'ব মানে গোটেই মানে হাৰ্টৰ পেচেণ্ট বাপেকজন কিন্তু ইমানখিনি হৈছে এই যে যিটো দালাল ৰাজ কৰি পিনে মানুহৰ পৰা যে লোন লৈ পিনে যে মানুহক ঠগি আছে আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালে এটা আপুনি যে দালাল ৰাজ বন্ধ কৰিছে আমি খুব ভাল পাইছোঁ কিন্তু এই বেংকৰ যিটো দালাল ৰাজ দুখীয়া নিচলা মানুহক যে আপোনাৰ পইচা আপোনাৰ যে 7 লাখ টকা 10 লাখ টকা লোন লৈ 10-20 হাজাৰ টকা দি পিনে বেংকৰ মেনেজাৰ জড়িত আৰু দালাল ৰাজে গোটেই পইচাখিনি ভাগ কৰি খায় আপোনাক মই ইয়াৰ পৰা আপোনাৰ অনুৰোধ জনাইছোঁ তাৰ বিষয়ে আপুনি লখিমপুৰ প্ৰশাসনক আপুনি এটা তদন্তৰ নিৰ্দেশ দিয়ক লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট অসম আদিত্য।